বন্ধুসকল, আপুনি ব্যৱহাৰ কৰি থকা মোবাইল নাম্বাৰটো যদি আপোনাৰ নামত নাই বা কাৰ নামত আছে আপুনি সেয়াও নাজানে, বা যাৰ নামত আছে আপোনাৰ মোবাইল নাম্বাৰটো তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু এই নাম্বাৰটো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, যিটো আপুনি আপোনাৰ প্ৰতিটো কামত এই নাম্বাৰটো দি থৈছে। আপোনাৰ বেংকৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডলৈকে আপোনাৰ প্ৰতিটো কামত এই নাম্বাৰটো আপুনি ইতিমধ্যে ব্যৱহাৰ কৰিছে। কিন্তু কেতিয়াবা চিন্তা কৰিছেনে, যদি এই নাম্বাৰটো হেৰাই যায় বা কেতিয়াবা বেয়া হৈ যায়, তেতিয়া আপুনি কিমান বিপদত পৰিব? কাৰণ আজিকালি যাৰ নামত মোবাইল নাম্বাৰটো আছে সেই ব্যক্তিজন নহ'লে আপোনাৰ হেৰুৱা চিমখন বা আপোনাৰ বেয়া হৈ যোৱা চিমখন আপুনি কেতিয়াও ওলাব নোৱাৰে। যদি এতিয়াৰ পৰা আপুনি চিন্তা নকৰে, যেতিয়া আপোনাৰ এই নাম্বাৰটো বেয়া হৈ যাব বা আপোনাৰ নাম্বাৰটো হেৰাই যাব, তেতিয়া আপুনি সাংঘাতিক ধৰণৰ বিপদত পৰিব। আৰু আজিকালি তেনে কোনো ছিষ্টেম নাই, যাৰ নামত নাম্বাৰটো আছে তেখেতৰ পৰিৱৰ্তে বেলেগ কোনোবাৰ নামত আপুনি নাম্বাৰটো ওলাব পাৰিব, বা তেখেতৰ অনুপস্থিতিত আপুনি নাম্বাৰটো ওলাব পাৰিব। তেনে কোনো ছিষ্টেম নাই। আজিকালি DQIC পদ্ধতিত এখন চিম ৰিপ্লেচ কৰা হয় বা হেৰাই যোৱা চিমখন আকৌ আমি ওলাব পাৰোঁ। কিন্তু যদি সেই চিমৰ গৰাকীৰ আপুনি নাম নাজানে বা সেই চিমৰ গৰাকীজনৰ যদি মৃত্যু হৈ যায়, তেন্তে আপুনি এই চিমখন কেতিয়াও ওলাব নোৱাৰে। আপুনি সাংঘাতিক ধৰণে সমস্যাত পৰিব, যিহেতু আপোনাৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ কামত আপুনি আপোনাৰ নাম্বাৰটো দি থৈছে। আপুনি আপোনাৰ নাম্বাৰটো বেংকত দিছে, আপুনি আপোনাৰ নাম্বাৰটো আধাৰ কাৰ্ডত দিছে, প্ৰতিটো কামত আপুনি নিজৰ নাম্বাৰটো ব্যৱহাৰ কৰিছে। কিন্তু আপুনি নাজানে এই নাম্বাৰটো কাৰ নামত, বা যাৰ নামত আছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে। কিন্তু এতিয়া আপুনি কি কৰিব? যদি এনেধৰণৰ সমস্যা আছে, তেন্তে যদি আপোনাৰ চিমখন হেৰাই গৈছে বা বেয়া হৈ গৈছে, আপুনি এই নাম্বাৰটোৰ আশা এৰি দিব লাগিব। যদি আপুনি ব্যৱহাৰ কৰি থকা নাম্বাৰটো এতিয়াও এক্টিভ হৈ আছে, তে ইয়াৰ ব্যৱস্থা আপুনি এতিয়াৰ পৰা ল'ব লাগিব। যদি আপুনি ব্যৱহাৰ কৰি থকা নাম্বাৰটোৰ এনে কোনো সমস্যাৰ লগত জড়িত হৈ আছে, আপোনাৰ নাম্বাৰটোৰ কাৰ নামত সেয়াও নাজানে, বা যাৰ নামত আছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে আৰু চিমখন এতিয়াও এক্টিভ হৈ আছে, আপুনি এতিয়াই ইয়াৰ ব্যৱস্থা কৰিব লাগিব। যাৰ নামত এই নাম্বাৰটো আছে সেই নাম্বাৰৰ পৰা নামটো সলনি কৰি আপোনাৰ নামত এই চিমখন আপুনি আনিব লাগিব। তেতিয়া ভৱিষ্যতে আপুনি কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু এই পদ্ধতিৰ একমাত্ৰ এটা উপায় হ'ল মোবাইল নাম্বাৰ পৰ্টেবিলিটি, অৰ্থাৎ আপুনি যিটো নেটৱৰ্কত আছে সেই নেটৱৰ্কৰ পৰা আপোনাৰ নাম্বাৰটো বেলেগ এটা নেটৱৰ্কত আপুনি লৈ যাব লাগিব। তেতিয়াহে আপুনি আপোনাৰ নাম্বাৰটো আপোনাৰ নামত নহ'লেও আপোনাৰ নামত আনিব পাৰিব। মই আকৌ কৈছোঁ, ইয়াৰ কোনো দ্বিতীয় ব্যৱস্থা নাই। যদি আপোনাৰ নাম্বাৰটো কাৰ নামত আছে আপুনি সেয়া নাজানে, বা যাৰ নামত আছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, তেতিয়াহ'লে আপুনি অতি সোনকালে আপোনাৰ নাম্বাৰটো MNPৰ জৰিয়তে আপুনি যিটো নেটৱৰ্কত আছে সেই নেটৱৰ্কৰ পৰা বেলেগ এটা নেটৱৰ্কত এপ্লাই কৰক, আৰু ইয়াৰ জৰিয়তে আপুনি এই নাম্বাৰটো আপোনাৰ নামত আনিব পাৰিব। ইয়াৰ কোনো দ্বিতীয় পদ্ধতি নাই, একমাত্ৰ এই পদ্ধতিয়ে বাকী আছে। VVN লাইভৰ প্ৰত্যেকজন দৰ্শকক কৈছোঁ, যদি আপুনি আপোনাৰ ব্যৱহাৰ কৰি থকা নাম্বাৰটোৰ সবিশেষ নাজানে, কাৰ নামত আছে নাজানে, বা যাৰ নামত আছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, আপোনাৰ চিমখন এতিয়াও এক্টিভ হৈ আছে, এতিয়া আপুনি ব্যৱহাৰ কৰি আছে, তেন্তে অতি সোনকালে মোবাইল নাম্বাৰ পৰ্টেবিলিটিৰ জৰিয়তে বা MNPৰ জৰিয়তে আপুনি আপোনাৰ নাম্বাৰটো এটা নেটৱৰ্কৰ পৰা আন এটা নেটৱৰ্কত সলনি কৰি লওক, যাতে আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ নাম্বাৰটো আপোনাৰ নামত আনিব পাৰে। আপুনি যিকোনো অথৰাইজ ৰিটেইলাৰৰ ওচৰত গ'লে আপুনি আপোনাৰ নাম্বাৰটোৰ নাম সলনি কৰিব পাৰিব MNPৰ জৰিয়তে। ইয়াৰ বিকল্প এতিয়ালৈকে কোনো ব্যৱস্থা নাই। আৰু যিসকলৰ চিম ইতিমধ্যে হেৰাই গৈছে আৰু আপুনি কাৰ নামত আছে সেয়াও আপুনি নাজানে, তেন্তে আপুনি এই নাম্বাৰটোৰ আশা বাদ দিব লাগিব। কাৰণ যাৰ নামত চিম সেই মানুহজন এতিয়া DQIC পদ্ধতিত ৰিটেইলাৰৰ সন্মুখত আহিবই লাগিব, অন্যথা আপুনি চিমখন ওলাব নোৱাৰে। যদি আপুনি ব্যৱহাৰ কৰি থকা চিমখন আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, আপোনাৰ প্ৰতিটো কামত এই চিমখন আপুনি ব্যৱহাৰ কৰিছে, আপোনাৰ কাৰণে চিমখন একেবাৰে গুৰুত্বপূৰ্ণ, তেন্তে আজিয়ে আপুনি যিকোনো ৰিটেইলাৰৰ ওচৰত গৈ মোবাইল নাম্বাৰ পৰ্টেবিলিটিৰ জৰিয়তে MNPৰ জৰিয়তে আপুনি আপোনাৰ নাম্বাৰটো বেলেগ এটা নেটৱৰ্কত পৰ্ট কৰি লওক, তেতিয়া এই নাম্বাৰটো আপোনাৰ নামত আহি যাব। এনে কৰিলে ভৱিষ্যতে যেতিয়া আপোনাৰ চিমখন যদি বেয়া হৈ যায়, হেৰাইও যায়,
আপুনি আপোনাৰ নামৰ ডকুমেণ্ট জমা দি আপুনি চিমখন ওলাব পাৰিব। উদাহৰণ হিচাপে কৈছোঁ মই, যদি আপুনি এয়াৰটেলৰ চিম ব্যৱহাৰ কৰি আছে আৰু চিমখন কাৰ নামত আপুনি নাজানে বা যাৰ নামত আছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে বা তেখেত বৰ্তমান ইয়াত উপস্থিত নাই বা দেশৰ বাহিৰত আছে, তেন্তে আপুনি আপোনাৰ এয়াৰটেল নাম্বাৰটো কেইদিনৰ কাৰণে, মাত্ৰ কেইদিনমানৰ কাৰণে আপুনি বেলেগ নেটৱৰ্কত, জিঅ' আছে, ভোডাফোন আছে, আইডিয়া আছে, BSNL আছে, তাত পৰ্ট কৰি লওক আৰু এনে পৰ্ট কৰোঁতে আপোনাৰ নিজৰ ডকুমেণ্ট জমা দিব আৰু তেতিয়া আপোনাৰ নামত আপোনাৰ চিমখন হৈ যাব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা কিঞ্চিত হ'লেও আপোনালোক উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দিব আৰু এটা শ্বেয়াৰ কৰি দিব, যাতে অন্যান্য ব্যক্তিসকলে আমাৰ এই মেছেজটো পায় আৰু তেওঁলোক ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নহয়। আজি ইয়াৰ পৰা বিদায় লৈছোঁ। সকলো দিনটো ভাল হোৱাৰ আশাৰে ধন্যবাদ।